welcome back to my YouTube channel. Namaskar students, meet up সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা নতুন ব্লগ। আজি মই আহি উপস্থিত হৈছোঁ আমাৰ যোৰহাটৰে ফাৰ্ষ্ট ৰেল লাইনৰ ওচৰত থকা এখন নেইলছ বুটিকত, য'ত মই মোৰ নেইলছখিনি অকণমান ঠিক কৰোঁ বুলি ভাবিছোঁ। ইয়াতে নেইলছ বুটিকখনত থাকে মনিকা আৰু অঞ্জলি, যিয়ে খুব ধুনীয়াকৈ মোৰ নেইলছখিনি কৰি দিব। চ' বলক তেনে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এয়া হৈছে ফাঁচিয়ালি ৰেল লাইন আৰু ইয়াৰ একেবাৰে কাষতে আছে অঞ্জলিহঁতৰ এপাৰ্টমেণ্টটো আৰু তেওঁলোকে ইয়াতে ধুনীয়াকৈ ছেটআপ এটা বনাই লৈছে। অঞ্জলি আৰু মনিকা দুয়োগৰাকী বাই ভনীয়ে খুব ধুনীয়াকৈ মেহেন্দি আৰ্ট কৰে আৰু তেওঁলোকে এয়া কিছুমান মেহেন্দি ডিজাইন এনেদৰে ফ্ৰেম কৰি ৰাখিছে ঘৰতে। আৰু আমাৰ প্ৰচেছটো এতিয়া ষ্টাৰ্ট হ'ব, যিহেতু মই আজি নেইল এক্সটেনশ্যন কৰিব গৈ আছোঁ। যিহেতু মই ঘৰৰ পৰা আঁতৰি থাকোঁ, মোৰ নেইলছখিনি একেবাৰে অৱস্থা নাইকিয়া হৈ আছিলে। ঘৰৰ সকলো কাম বন কৰি নেইলছৰ যতন ল'বলৈ সময় নাপাওঁ। চ' আজি এই প্ৰচেছটো কৰাৰ আগতে তাই ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছে মোৰ নেইলছখিনি। এতিয়া মোৰ নেইলছখিনি ক্লিন কৰি থকা হৈছে। চ' এয়া মই বহি গ'লোঁ কামত আৰু এইফালে এয়া হৈছে অঞ্জলি, তাই ধুনীয়াকৈ মোৰ নেইলছখিনি ক্লিন কৰি আছে আৰু তাই খুব ধুনীয়া মেহেন্দিও আঁকে। মই আপোনালোকক কিছুমান ডিজাইনছ দেখাম বাৰু, আৰু তাইৰ পেজখনো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। এয়া নেইলছখিনি ক্লিন কৰি থকা হৈছে, কাট কৰি ল'লোঁ, অকণমান ডাঙৰ ডাঙৰ হৈ আছিলে। আৰু সেইফালে এয়া মনিকা চে হাই। মই আহি পোৱাৰ লগে লগে মনিকাই খুব ধুনীয়া কফি একাপ বনাই খোৱালে আৰু এতিয়া নেক্সট প্ৰচেছটো হৈছে এয়া এই নেইলছখিনি যে দেখিছে এইখিনি মোৰ হাতত লগাব, কিন্তু তাৰ বাবে মোৰ নেইলছৰ চাইজটো জানিব লাগিব। এইফালে এয়া অঞ্জলিয়ে লেপটপত গান বজাই ভাল মেহফিল এটা বনাব ট্ৰাই কৰি আছে, যাতে কাম কৰি ভাল লাগে। চ' এতিয়া নেইল এক্সটেনশ্যন কৰিম, এইফালে ক্লিন কৰি হৈছে আৰু। নেইল এক্সটেনশ্যনৰ প্ৰচেছটো অকণমান দীঘলীয়া হয়। এইটো কৰোঁতে 2 to 3 hours মিনিমাম লাগিয়ে যায় আৰু আজি মোৰ কেইঘণ্টা লাগে ঠিক নাই। এতিয়া মোৰ নেইলছৰ হিচাপত মানে মোৰ নেইলছৰ চাইজ অনুসৰি তাই ধুনীয়াকৈ নেইলছখিনি চিপকাই দিব আৰু তাৰ বাবে এইটো গ্লু ব্যৱহাৰ কৰিছে। আৰু আহকচোন এতিয়া চাওঁ প্ৰচেছটো কেনেকৈনো তাই কৰে। আৰু এইফালে এয়া চাওকচোন, মোৰ নেইলছ লগাই হৈ গ'ল। এনেদৰে ৰাখিম বুলি ভাবিছোঁ, ভাল লাগিবনে বাৰু মোক? ধেমালি কৰিছোঁ পাই, পুতনা ৰাক্ষসী হ'বলৈ মন নাই মোৰ। এইকেইটা নেইলছততো মোক একেবাৰে ডাইন টাইপেই লাগিছে দেখিবলৈ। এতিয়া এইফালে এয়া তাই মোৰ কিউটিকলছখিনি কাটি আছে চিজাৰ লৈ। তাৰপাছতে এইটো হাততো তেনেদৰে দীঘল দীঘল নেইলছখিনি লগাই দিব। তাৰপাছত আকৌ প্ৰচেছ আহিব, যিটোত মানে যাৰ যেনেকৈ প্ৰিফাৰেঞ্চ থাকে। ধৰি লওক মোৰ চুটি নখ ভাল লাগে, সেইকাৰণে মই তাইক বেছি দীঘল ৰাখিবলৈ মানা কৰিছোঁ। তেনেদৰে আপোনালোকে যদি দীঘল নখ বিচাৰে তাই দীঘলকৈ ৰাখি দিব, যদি চুটিকৈ বিচাৰে চুটিকৈ ৰাখি দিব। সেইটো কাষ্টমাৰে যেনেকৈ ডিমাণ্ড কৰে তাই তেনেকৈ ৰাখি দিয়ে। সেইকাৰণে প্ৰথমতে দীঘল দীঘল নেইলছেই লগাই লোৱা হয়। দীঘল নখ সদায় দেখাতহে ভাল লাগে, মেইনটেইন কৰিবলৈ হ'লে বহুত কষ্ট হয়। সেইকাৰণে দীঘল নখ নৰখাই ভাল। স্পেচিয়েলি যদি মানে কাম বন বেছিকৈ কৰিব লগা হয়, তেতিয়াতো দীঘল নখ একেবাৰে ৰখিবই নালাগে। এয়া চাওক, মোৰ নেইলছ হৈ গ'ল আৰু মোক দেখিবলৈ কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে এনেকৈ দীঘল দীঘল নখত?
এতিয়া এই দীঘল দীঘল নেইলছখিনি কাটি এটা চাইজত ৰখা হ'ব, মানে মোক যিমানটো চাইজত লাগে সিমানটো। মইতো আৰু শ্বৰ্ট কৰিবলৈ কৈছিলোঁ, অঞ্জলীয়ে কৈছে অকণমান দীঘল দীঘল থাকিলেহে হেনো মোৰ হাতটোৰ লগত ভাল লাগিব দেখিবলৈ, সেইকাৰণে তাই অলপ দীঘলকৈ ৰাখিছে। আৰু কি শ্বেপ দিম সুধিছিলে, শ্বেপ যিহেতু বহুকেইটাই থাকে, মোৰ হাতৰ লগত বোলে আলমণ্ড শ্বেপটো বেছি ভাল লাগিব, সেইকাৰণে তাই সেইটো শ্বেপ দিব। চ' সকলোবোৰ দেখাই আছোঁ আৰু লগতে অঞ্জলীৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰিব পাৰে তাইক। আপোনালোক যদি যোৰহাটৰে হয় আৰু যদি যিকোনো অকেজনতে আপোনালোকৰ নেইল এক্সটেনশ্যন কৰিব লগা থাকে, তেন্তে আপোনালোকে ডেফিনেটলি অঞ্জলীক কণ্টেক্ট কৰিব পাৰে। আৰু তাই লগতে হোম ছাৰ্ভিচো দিয়ে দেই। আপোনালোকে যদি প্ৰেছ অন নেইলছ কৰিব বিচাৰে, তেন্তে তাই ঘৰত গৈ আপোনালোকৰ ধুনীয়াকৈ নেইলছখিনি বনাই থৈ আহিব, আৰু তাৰ বাবে আপোনালোকে তাইক কণ্টেক্ট কৰিব পাৰে। এয়া অলমষ্ট হৈছে আৰু আলমণ্ড শ্বেপৰ দিছে, এয়া শ্বেপ দি আছে ধুনীয়াকৈ। এতিয়া ইয়াত প্ৰাইমাৰ লগাই আছে। प्राइमर से लगाते हैं ना, ताकि ये ओरिजिनल नेल्स ख़राब नहीं हो आपके। ओके, এয়া প্ৰাইমাৰ লগাই আছে যাতে মোৰ অৰিজিনেল নেইলত একো এফেক্ট নকৰে, সেইকাৰণে। আৰু নেইলছখিনি ভালকৈ ৰাখিবলৈ কিবা ছাজেশ্যন দিবা নেকি? ठीक है, आप पहले नेल आर्ट करा लो, बाद में मैं आपको सजेशन भी दे दूँगी। ঠিক আছে। নেইলছখিনি কেনেদৰে ভালকৈ ৰাখিব লাগে তাৰ ছাজেশ্যনো অঞ্জলীয়ে দিব, কিন্তু ভিডিঅ'টো তাৰ বাবে একেবাৰে শেষলৈকে চাব লাগিব। এতিয়া এয়া নেইলছখিনি মই লেম্পৰ জৰিয়তে ড্ৰাই কৰি আছোঁ, যিহেতু প্ৰাইমাৰটো লগাব এতিয়া। দুইখন হাতত প্ৰাইমাৰ লগোৱা হোৱাৰ পাছত এনেদৰে শুকুৱাই লৈ তাৰ পাছত লগোৱা হ'ব বিল্ডাৰ জেল। এয়া অঞ্জলীয়ে মোৰ নেইলছত বিল্ডাৰ জেল লগাই আছে। এইটো মেইন প্ৰচেছ হয় নেইল এক্সটেনশ্যনৰ। ই নেইলছখিনিত এটা থিকনেছ আনি দিয়ে, যিটোৰ বাবে নেইলছখিনি বহুদিনৰ কাৰণে ষ্ট্ৰং হৈ থাকে। আৰু এইফালে এক্সটেনশ্যনো কৰি আছোঁ। তো এই প্ৰচেছটো টোটেল 2 আৱাৰ্ছমান লাগে, তাতকৈ বেছিও লাগে যদি ধীৰে সুস্থিৰে নকৰে।
ফটোটো দিব কৈছোঁ তাইক। এয়া চাওকচোন অলম'ষ্ট মোৰ নেইল এক্সটেনশ্যনছ হৈ গৈছে আৰু এতিয়া নেইল পেইণ্টটো লগাই হৈছে, অকণমান ডিজাইন দি আছে তাই, ফুল চুল লগাই দিছে, দেখিবলৈ যে বহুতেই বেছি ধুনীয়া লাগিছে ডিজাইনটো। আৰু সঁচাকৈ মই ছাজেষ্ট কৰিম, মইতো বহুত বেছি ছেটিছফাইড হয় আৰু আপোনালোকেও যদি কেতিয়াবা কৰিব বিচাৰে ডেফিনেটলি অঞ্জলিক মানে কণ্টেক্ট কৰক। এয়া নেইলছ হৈ গ'ল, কালাৰটো কেনেকুৱা লাগিছে বাৰু জনাব দেই। চ' এয়া মোৰ নেইলছ হৈ গ'ল, কেনেকুৱা লাগিছে বাৰু সকলোৱে কমেণ্ট কৰি জনাব দেই। অঞ্জলিয়ে খুব ধুনীয়াকৈ কৰি দিছে, আপোনালোকে দেখিছে। আৰু ভাল ভাল ভিডিঅ'জ মই দি আছোঁ, ইনষ্টাগ্ৰামতো আপোনালোকে চাব পাৰে। আৰু অঞ্জলিৰ মেকআপৰ যোনখিনি ভিডিঅ'জ হওক ফটোজ হওক, মই সকলোবিলাক ইয়াতে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। অকণমান ক্লিপছ কিছুমান লগাই দিছোঁ ছাইডত, আপোনালোকে দেখিবলৈ পাইছে। আৰু লগতে তাইৰ কণ্টেক্ট নম্বৰ স্ক্ৰীণত মই দি দিছোঁ। আপোনালোকে যদি মেহেন্দি বা এনেকুৱা নেইল এক্সটেনশ্যনৰ কাৰণে তাইক কণ্টেক্ট কৰিব বিচাৰে তেন্তে ডেফিনেটলি আপোনালোকে কৰিব পাৰিব। আৰু তাইৰ লগত অকণমান কথা হৈ লওঁ। চ' এয়া আমাৰ লগত আছে অঞ্জলি, তাই খুব ধুনীয়াকৈ এয়া মোৰ নেইলছ কৰি দিলে, মই আপোনালোকক দেখালোৱে। গোটেই প্ৰচেছটোত আমাক 3 आवर्स हो गया था। हाँ 3 आवर्स लग गया था। लेकिन अभी अंजलि हम लोगों को मतलब कुछ टिप्स देंगे कि ये नेल्स कैसे अच्छे से रखना है और क्या करना है, मतलब कितना दिन जाएगा ये तो? ये 1 मंथ जाएगा आपका 1 nails। मंथ। हाँ तो बाकी आप पे डिपेंड है कि आप कैसे रखते हो उसको। अगर ज़्यादा काम करोगे तो थोड़े कम दिन चलेंगे, बट नहीं तो नेचुरली 1 महीने चलते हैं एक्सटेंशन। हाँ तो और कैसे इसको मतलब अगर निकालना है तो कैसे निकालूँ? अगर निकालना है तो मेरे पास ही आना पड़ेगा और उसके भी चार्जेस हैं। हाँ और नहीं तो आप घर पे भी निकाल सकते हो, यूट्यूब पे वीडियोस भी पोस्ट किए हुए तो आप चेक कर सकते हो। हाँ हाँ। और एक बात, ये कितने में होता है और मतलब क्या क्या करती हो तुम, थोड़ा बता दो ताकि लोगों को जेल पता एक्सटेंशन 1700 से स्टार्टिंग है और प्रेसॉन्स है जो 10 डेज़ के मतलब 10 डेज़ रहते हैं, वो मेरे पास है 1200 की रेंज में। और अगर जेल पेंट, अगर खुद के किसी के नेल्स बड़े हो तो अगर उस पर जेल पेंट कराना चाहते हो तो 700 की रेंज है वो स्टार्टिंग। बाकी सब अलग अलग है। हाँ जैसे तो जिसके वो डिमांड्स। जो खुद का नेल्स मतलब बड़ा होते हैं उनमें जो जेल पेंट होता है ना, वो कितने दिन रहता है? वो भी 1 मंथ है। 1 मंथ रहता है। ओके। और तुम तो मेहंदी भी बहुत अच्छे से मतलब बनाती हो, तो वो भी ऑर्डर मतलब लेती हो क्या? मेहंदी में जाती हो? ब्राइड्स होंगी। ओके। सो कितना चार्जेस कितना होता है उसका? मेहंदी का अकॉर्डिंग टू डेट्स होता है, तो जैसे डेट्स होता है स्टार्टिंग मतलब 3500 से फिर 4000, 4500, 7000, 11000 तक की भी है। हाँ और एक बात आप लोगों को बताना चाहती हूँ कि ये जो मेहंदी लगाती है वो ऑर्गेनिक है, खुद मतलब खुद का फार्म है इन लोगों का, तो खुद बनाते हैं वो लोग। सो आप लोग अगर लगाना चाहते हो तो स्क्रीन में मैं उसका नंबर दे रही हूँ, उसको कन्टेक्ट कीजिए। और जार जार बिया आহি আছে তেওঁলোকে ডেফিনেটলি অঞ্জলিক কণ্টেক্ট কৰিব পাৰে। তো সেয়াই আৰু সকলোবোৰ দেখালোঁ। চ' ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাব দেই। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকিব, কুশলে থাকিব। আৰু লগতে আজিৰ ব্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক আৰু শ্বেয়াৰো কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে মোৰ চেনেলটো, তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই নতুন ভিডিঅ' দিলে ন'টিফাই হৈ যায়। আজিলৈ আহিছোঁ দেই, বাই।